কেইদিনমান আগতে মোৰ অফিচত এখন মিটিং হৈছিলে, তাত কল্পনা দাস ডাঙৰীয়ানীও আছিলে। তেতিয়া মই সুধিছিলোঁ যে ৰাস্তাটো হোৱা নাই নেকি। তেতিয়া তেখেতে মোক কৈছিলে যে 2 বছৰ আগতে অলপ ৰাস্তাটো বনোৱাৰ কাম আৰম্ভ হৈছিলে, তাৰ পিছত ৰাস্তাটোৰ কাম হোৱাগৈ নাই, কাৰণ ৰাস্তাটো চেংচন হোৱা নাই। মই গোটেইখিনি আলোচনা কৰিলোঁ। আমাৰ মূল কথাটো হ'ল যে পশ্চিম বৰাগাঁও গাখীৰ চক কৃষ্ণ মন্দিৰ পথ আৰু লগত গীৰ্জালৈ যোৱাৰ কাৰণে আৰু 150 মিটাৰ। নামবাৰী কোনফালে নামি যাব? এইটো সন্মুখৰ ৰাস্তাটো আপটো গৈ নামি গ'লে হ'ল নহয় জানো? লগতে আমাৰ ইয়াৰ পৰা নামবাৰীলৈকে যোৱা পথ, এই গোটেইখিনি আমাৰ চিফ ইঞ্জিনিয়াৰ ডাঙৰীয়া আছে। আমি দুৰ্গা পূজাৰ আগতে আপোনালোকক কৰি শেষ কৰি দিম। এইবাৰ দুৰ্গা পূজাৰ সময়ত আপোনালোকৰ ধুনীয়াকৈ ৰাস্তা হৈ যাব আৰু পূজা চাব ময়ো আহিম। আৰু যদি তেতিয়ালৈকে ৰাস্তাটো কৰিব নোৱাৰে, তেতিয়াহ'লে চিফ ইঞ্জিনিয়াৰৰ লগত মই নামাতি হ'ব লাগিব যে আপোনালোকে নামাতব বুলি। গতিকে তেওঁ ৰাস্তাটো কৰি দিব। কিন্তু তাৰ লগতে যোৱাকালি ভৱেশ কলিতা ডাঙৰীয়াই ৰাতি মোৰ লগত কথা পাতিছিল। বৰ্তমান যিটো আমাৰ বৰাগাঁও গৌশালা ৰাস্তা আছে, সেইটো মাজে মাজে পেভাৰ্ছ ব্লক আছে, ক'ৰবাত বেয়াও হৈ আছে আৰু 3.7 মিটাৰ হৈ আছে। সেইটো যদি আমি বহল কৰি 5.5 আৰু ধুনীয়াকৈ বনাই দিওঁ, তেতিয়া ৰাইজৰ আৰু সুবিধা হ'ব। গতিকে আমি এইটো ৰাস্তাও একেলগে বনাই দিম। আপোনাৰ যিটো আমাৰ বৰাগাঁও গৌশালা ৰোড, এইটো 4 কিলোমিটাৰ, 3 কিলোমিটাৰ, 200 মিটাৰ। এইটো পূজাৰ আগতে শেষ নহ'ব, কিন্তু ফেব্ৰুৱাৰীৰ আগতে এই ৰাস্তাটো হৈ যাব। গতিকে দুইটা ৰাস্তা একেলগে হ'ব। পানীৰ কথাটো কৈছে, আমি আপোনালোকক এই জেগাখিনিত 4টা বৰিং আপোনালোকক আমি দি দিম, কিন্তু ইলেক্ট্ৰিচিটিৰ খৰচটো আপোনালোকে দিব লাগিব, হ'বনে? কাৰণ ইউজাৰ কমিটি এটা বনাই ল'ব। মই পাণ্ডুত তেনেকৈ কৰিছোঁ। আমাৰ ধুনীয়াকৈ মই আপোনালোকক স্কিমটো বনাই দিম। পাইপো য'ত লগাব লাগে মই লগাই দিম। পূৰা একদম ভিতৰে পাইপ নহ'ব, কিন্তু আমাৰ যিটো মালিগাঁৱৰ ৱাটাৰ ছাপ্লাই স্কিম আমি কৰি আছোঁ, তেতিয়ালৈকে ইয়াত চবেই পানী পায়ে যাব। কিন্তু তেতিয়ালৈকে মই আপোনালোকক 4টা বৰিং কৰি দিম, মটৰ গোটেইখিনি লগাই দিম। খালি আপোনালোকে ইলেক্ট্ৰিচিটিৰ খৰচটো দিব, পিছত মেৰামতি কৰিব লাগিলে মই কৰি থাকিম, সেইটো লৈ পেলাই কোনো কথা নাই। খালি ইলেক্ট্ৰিচিটিৰ খৰচটো উন্নয়ন সমিতিৰ নামত দিব। তৃতীয়তে আপোনালোকে মাটিৰ কথা ক'লে, 2 অক্টোবৰত মিছন বসুন্ধৰা 3 আৰম্ভ হ'ব। আপোনালোক সকলোৱে তাত আবেদন কৰি দিব। কৰি দি মোক লিষ্টখন দিব। মই যিমান সোনকালে পাৰোঁ আপোনালোকক মাটিখিনিও দিম আৰু প্ৰিমিয়ামটো একেবাৰে কম কৰি দিম। আপোনালোকক অকণমান অলপ দিব লাগিব। একেবাৰে নিদিয়াকৈ দিলে চৰকাৰে ক'ব যে হিমন্ত বিশ্ব শৰ্মাই পাৰ্চিয়েলিটি কৰি আছে বুলি। অলপ দিব লাগিব, কিন্তু ইমান দিব লাগিব যিখিনি আপোনালোকে দিব পাৰে। যিখিনি দিব নোৱাৰা 10 লাখ 20 লাখ আমি নোখোজোঁ। যিখিনি আপোনালোকে দিব পাৰে সিমানখিনিয়ে সুধিম। মই এবাৰ আপোনালোকৰ লগত তাৰ আগতে আলোচনা কৰি যাম। 2 তাৰিখে মিছন বসুন্ধৰা আৰম্ভ হ'ব। আপোনালোকে প্ৰথম 10 দিনতে এপ্লাই কৰি দিব, নিজৰ মাটিটোৰ ডিটেইলছ দি পেলাই। তেতিয়া মই যাতে 2-3 মাহৰ ভিতৰতে গোটেই প্ৰক্ৰিয়াটো শেষ কৰি দিব পাৰোঁ। সভাঘৰ এটাৰ কথা কৈছে। সভাঘৰটো আপোনালোকে বনাব। মই 10 লাখ টকা সভাঘৰ এটা বনাবৰ কাৰণে আজি আপোনালোকক দিম, আৰু পিছত মই আৰু সহায় কৰি গৈ থাকিম। কিন্তু আপোনালোকে বনাব আৰু আপোনালোকে তাক মেইনটেইন কৰিব। মই বিশেষ নকওঁ, এইখিনি ক'লোঁ। আৰু পিছত মই মাজে মাজে আহি থাকিম, দুৰ্গা পূজাৰ সময়তো আহিম। আৰু আপোনালোকে মোক কিবা থাকিলে জনাই থাকিব। কল্পনাৰ লগতো মোৰ মোবাইল নম্বৰ আছে, বাকী সকলোৰে লগত আছে, আমাৰ বুথ কমিটিৰ সভাপতিসকলৰ লগত আছে। আৰু ভৱেশ কলিতা ওচৰতে থাকে। গতিকে কিবা থাকিলে আপোনালোকে জনাই দিব। মোৰো অহা যোৱা চলি থাকে, মই আপোনালোকক লগ পাই থাকিম। হ'ব? ঠিক আছে, বহুত ধন্যবাদ।